নমস্কাৰ বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। আজি আমি অসমৰ ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কিছু হ'লেও উপকাৰত আহিব। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ, এই প্ৰশ্নসমূহ আহিব লগা ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট বা APSC বা ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড গ্ৰুপ ডিৰ তথা অসমৰ সকলোবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা সম্ভাৱনীয় প্ৰশ্ন। লগতে এইটো কথাও আপোনালোকক জনাই থওঁ যে আমি ইয়াৰ প্ৰশ্নসমূহ অসমীয়া ভাষাত লৈছোঁ। অৱশ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আৰু APSCত প্ৰশ্নসমূহ ইংৰাজীত থাকিব বা ইংৰাজী ভাষাত থাকিব। RRB গ্ৰুপ ডিৰ যদি আপোনালোকে এপ্লাই কৰোঁতে এছামিছ লেংগুৱেজটো বা এছামিছ লেংগুৱেজত এক্সাম দিব বুলি চিলেক্ট কৰি দিছিল, তেতিয়াহ'লে নিশ্চয় এছামিছত দিব, আৰু যদি ইংলিছ চিলেক্ট কৰিছিল ইংলিছত দিব, বা যি লেংগুৱেজ চিলেক্ট কৰিছিল সেইটো লেংগুৱেজত আপোনালোকে এক্সামটো দিব লাগিব। তো বন্ধুসকল, আহক তেতিয়াহ'লে জানি লওঁ অসমৰ ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, অসমৰ চৰকাৰী ভাষা কি? এইটো আপোনালোকে জানে, অসমীয়া। দ্বিতীয় প্ৰশ্ন, দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিজন কোন? উত্তৰ, লীলাধৰ বৰুৱা। 3 নম্বৰ প্ৰশ্ন, কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল? 1978 চনত। 4 নম্বৰ প্ৰশ্ন, প্ৰথম জনতা দলৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ, গোলাপ বৰবৰা। 5 নম্বৰ প্ৰশ্ন, বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? সেইটোতো আপোনালোকে জানে, উত্তৰ কি? বিধানসভাৰ সদস্যসকল অৰ্থাৎ MLA বিলাকে। 6 নম্বৰ প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্ট তাৰিখে সুদীৰ্ঘ 6 বছৰ ধৰি চলা আন্দোলনৰ ফলশ্ৰুতিত তেতিয়া আছু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে অসম চুক্তি স্বাক্ষৰিত হৈছিল। 7 নম্বৰ প্ৰশ্ন, কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি? 1/10 মানে 10 ভাগৰ 1 ভাগ সদস্য যদি উপস্থিত থাকে তেতিয়াহ'লে বিধানসভাৰ অধিৱেশনখন অনুষ্ঠিত কৰিব পাৰে। আৰু আপোনালোকে এইটো কথা মনত ৰাখিব, অসম বিধানসভাৰ মুঠ সদস্য সংখ্যা 126 জন। 8 নম্বৰ প্ৰশ্ন, কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰ জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল? এইজন আছিল দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাৰ বিষয়ে আপোনালোকে
জানে? 9 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীৰ নাম কি? হলিৰাম ডেকা। 10 নম্বৰ প্ৰশ্ন, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল? উত্তৰটো হ'ল 1979 চনত। 11 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি? এইটো আপোনাৰ আছিল মহম্মদ চালে আকবৰ হায়দৰী। এটা হায়দৰী আছে, হায়দৰী হ'ব লাগে। 12 নম্বৰ প্ৰশ্ন, তামিলনাডুত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? এজন আছিল বিষ্ণুৰাম মেধি। 13 নম্বৰ প্ৰশ্ন, অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি? এজনী আছিল ৰূপম কুৰ্মী। 14 নম্বৰ প্ৰশ্ন, অসমৰ মন্ত্ৰীসভাৰ প্ৰথম সদস্য কোন আছিল? সুৰেন বুঢ়াগোহাঁই। 15 নম্বৰ প্ৰশ্ন, অসমৰ বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকীৰ নাম কি? বনেলী খংমেন। 16 নম্বৰ প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশগৰাকীৰ নাম কি? মীৰা শৰ্মা। স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? ছৈয়দা আনোৱাৰা টাইমুৰ। ছৈয়দা আনোৱাৰা টাইমুৰৰ ফটোখন আপোনালোকে এইফালে দেখা পাইছে। এইজনী আছিল ছৈয়দা আনোৱাৰা টাইমুৰ, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। অসমৰ স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম অসম গণ পৰিষদ। গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয়? 1978 চনত। পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? 60 জন। পৌৰ নিগমৰ প্ৰধানজনক কি বোলে? মেয়ৰ। আৰু আপোনালোকে গুৱাহাটী পৌৰ নিগমৰ বৰ্তমান মেয়ৰজন কোন? মৃগেন শৰণীয়া। আপোনালোকে নিশ্চয় জানে। পৌৰ নিগমৰ কাৰ্যকাল কিমান? 5 বছৰ। পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান? 1 বছৰ। পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? 30 জন। বৰ্তমান পৌৰসভাৰ কাৰ্যকাল কিমান? 5 বছৰ। 27 নম্বৰ প্ৰশ্ন, নগৰ সমিতিৰ কাৰ্যকাল কিমান? 5 বছৰ। 28 নম্বৰ প্ৰশ্ন, গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? 10 জন। 29 নম্বৰ প্ৰশ্ন, সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে উল্লেখ আছে? এইটো আছে আপোনাৰ 346 আৰ্টিকল 346 অৰ্থাৎ 346 নম্বৰ অনুচ্ছেদত ইয়াৰ ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে উল্লেখ কৰা আছে। আৰু 30 নম্বৰ প্ৰশ্নটো হ'ল, ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগিব? নিম্নতম বয়স মিনিমাম এজ আপোনাৰ 35 ইয়াৰ্ছ হ'ব লাগিব। 31 নম্বৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক সেই নিৰ্দিষ্ট ৰাজ্যখনৰ ৰাজ্যপালে নিযুক্তি দিয়ে। 32 নম্বৰ প্ৰশ্ন, ৰাজ্যপালৰ কাৰ্যকাল কিমান? এইটো আপোনালোকে জানে 5 বছৰ। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন? ৰাজ্যৰ যিবিলাক বিশ্ববিদ্যালয় থাকে, বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ'ল ৰাজ্যপাল। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিয়োগ কৰে? এইটো আপোনাৰ ৰাজ্যপালে নিয়োগ কৰে। উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে? এইটো ৰাজ্যপালে নিয়োগ কৰে। 36 নম্বৰ প্ৰশ্ন, ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন? ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী ৰাজ্যপাল আছে, যেনেকুৱা ভাৰতৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি, আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি, আৰু ৰাজ্যৰ ক্ষেত্ৰত ৰাজ্যপাল, তেওঁলোকে নামমাত্ৰ হয়। আচল কামটো কৰে আপোনাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰী
সভায়। 37 নম্বৰ প্ৰশ্ন, ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালক ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে। 38 নম্বৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান? মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ। 39 নম্বৰ প্ৰশ্ন, মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান? মন্ত্ৰী পৰিষদৰ কাৰ্যকাল 5 বছৰ। 40 নম্বৰ প্ৰশ্ন, ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে? ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে সভাপতিত্ব কৰে। বিধানসভাৰ নিম্নতম সদস্য সংখ্যা কিমান হ'ব লাগে? বিধানসভাৰ নিম্নতম সদস্য সংখ্যা 60 জন হ'ব লাগে। 60 জন আৰু ঊৰ্ধ্বতম আপোনাৰ 500 জন। 42 নম্বৰ প্ৰশ্ন, বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? হিতেন্দ্ৰনাথ গোস্বামী। 43 নম্বৰ প্ৰশ্ন, ৰাজ্যিক বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে? 25 বছৰ। 44 নম্বৰ প্ৰশ্ন, বিধানসভা কোনে পৰিচালনা কৰে? অধ্যক্ষই। বিধানসভাৰ অধ্যক্ষই। 45 নম্বৰ প্ৰশ্ন, অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধানসভাৰ কাম কাজ পৰিচালনা কৰে? উপাধ্যক্ষই। 46 নম্বৰ প্ৰশ্ন, বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান? 5 বছৰ। 47 নম্বৰ প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? 62 বছৰ বয়সত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে। 48 নম্বৰ প্ৰশ্ন, অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? এইটো আপোনাৰ 1979 1979 চনত। 49 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ হৈছিল? এইটো আপোনাৰ 50 নম্বৰ প্ৰশ্ন, মিজোৰামৰ ৰাজ্যপাল হোৱা প্ৰথমজন অসমীয়া কোন? হিতেশ্বৰ শইকীয়া। 51 নম্বৰ প্ৰশ্ন, অসমত কিমান চনত পোনপ্ৰথমে ৰাজ্যপাল মনোনীত হয়? 1921 চনত। 52 নম্বৰ প্ৰশ্ন, অসমত লোকসভাৰ সদস্য সংখ্যা কিমান? 14 জন। 53 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ মুঠ সদস্য সংখ্যা 126 জন। 54 নম্বৰ প্ৰশ্ন, ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা অসমৰ পৰা 7 জন। 55 নম্বৰ প্ৰশ্ন, অসমৰ একাদশ মুখ্যমন্ত্ৰীগৰাকী কোন? অসমৰ একাদশ মুখ্যমন্ত্ৰীগৰাকী হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁ অগপ দলৰ পৰা আছিল। 3বাৰকৈ মুখ্যমন্ত্ৰী পদত নিৰ্বাচিত হৈ সৰ্বাধিক 15 বছৰ 2001 চনৰ পৰা 2016 চনলৈ শাসন কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? তৰুণ গগৈ। 2016 চনৰ অসমৰ 14 সংখ্যক মুখ্যমন্ত্ৰীৰূপে বা মুখ্যমন্ত্ৰী পদত নিৰ্বাচিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম সদস্যগৰাকী কোন? সৰ্বানন্দ সোণোৱাল। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ।